লেংটিচিগা পিয়াৰ বজাৰত বাইক দুৰ্ঘটনা গুৰুতৰভাৱে আহত দুজন। বঙাইগাঁও জিলাৰ লেংটিচিগা পিয়াৰ বজাৰত আজি আবেলি 3মান বজাত ৰৈ থকা এখন ই ৰিক্সাত এজন উদন্ত বাইক চালকে প্ৰচণ্ড জোৰেৰে খুন্দিওৱাৰ ফলতেই বাইক আৰোহী আৰু ই ৰিক্সাত থকা এগৰাকী স্কুলীয়া ছাত্ৰী গুৰুতৰভাৱে আহত হয়। ঘটনাৰ বিৱৰণী মতে জানিব পোৱা অনুসৰি কেইগৰাকীমান ছাত্ৰীয়ে লেংটিচিগাৰ ফালৰ পৰা এখন ই ৰিক্সাৰে আহি পিয়াৰ বজাৰত নামিবলৈ লোৱাৰ সময়তে একে দিশৰ পৰা অহা নম্বৰ প্লেটবিহীন এজন উদন্ত বাইক চালকে প্ৰচণ্ড জোৰেৰে খুন্দিয়াই ই ৰিক্সাখনত। ফলত গুৰুতৰভাৱে আহত হয় ই ৰিক্সা আৰোহী এগৰাকী ছাত্ৰী আৰু উদন্ত বাইক চালকজন। লগে লগে স্থানীয় ৰাইজে আহত দুজনক লেংটিচিগা চিকিৎসালয়লৈ প্ৰেৰণ কৰে। পিছত ঘটনাস্থলীত লেংটিচিগাৰ আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখে। মানে আমরা এই পিলপিলিতে বহা ছিলাম, হ্যাঁ, পিলপিলিতে বহা থেকে যে শব্দ পাই আমরা এই যে লক্ষ্য করি যে এই খালি গাড়িটা পরে ঘুরতে আসে, যে আমরা ইহাইরা গাড়িওয়ালারও উঠাইছি আর ওই স্কুলের ছাত্র একজন আসছিল তারও উঠাইছি, উঠাইয়া পিলপিলি দিয়া আমরা লেংসিয়া মেডিকেলে পাঠিয়েছি। হ্যাঁ, খানিক পরে আমার মিরাসা থানার ওসি স্যার আইসে, হ্যাঁ, ওসি স্যারে আই লেংসিয়া থানা ফোন করছে, ফোন করার পিছত লেংসিয়া স্টাফ আহি গাড়িখন লৈ গেছে। ঠাইখিনিৰ নাম এইখনি পিয়াৰ বজাৰ।